বহাগ বিহু বুলি ক'লে বিহুৱানখন মেইন আৰু তাতে এনেকৈ হাতে বোৱা বিহুৱান হ'লেতো কথাই নাই। আজিকালি প্ৰায় কমিয়ে গৈছে, যদিও আমাৰ ঘৰত শালৰ ব্যৱস্থাটো আছে বাবে বিহুৱান এতিয়ালৈকে বৈয়ে দি আছে বাৰু আমাক। মই ঘৰত থাকোঁতে মায়ে বাতি কাঢ়ি আছিলে কাপোৰৰ, সেইটো কাৰণে ময়ো অলপমান ধৰা ধৰি কৰি দিলোঁ। মই বহুত বেছি নাজানো, কিন্তু এনেই আৰু অলপমান এইখিনি জানো বাৰু। আৰু তুলি এডাল এডালকৈ সূতা বাচি এনেকৈ কাপোৰ বোৱাটো মানে ধেমালি নহয়, বহুত দীঘলীয়া এটা প্ৰচেছ। যিহেতুকে মই ঘৰত নাথাকোঁ, সেইটো কাৰণে মই গোটেইখিনি দেখাব পৰা নাই, কিন্তু থুলমূলকৈ দেখাইছোঁ। আৰু মোটামুটি আমাৰ প্ৰায় গামোচা ৰেডিয়ে বিহুৱানৰ কাৰণে। অলপমান আহল বহলকৈ দিছে, বহুত সৰু কৰি দিয়া নাই গামোচাকেইখন, মানে অলপমান দীঘল আৰু আহল বহল ধুনীয়াকৈ হৈছে আৰু